তো কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আচলতে বৰ্তমান সময়ত দেখা পোৱা গৈ আছে যে বিশেষকৈ আমাৰ যিটো মুছলমান সমাজ আছে, এই মুছলমান সমাজখনত এনেকুৱা এটা ভাৱৰ সৃষ্টি হৈছে যেন তেওঁলোকে একোৱে নাজানে। বাট এই বস্তুটো কিয় হৈ আছে? ইয়াৰ পিছত কি লুকাই আছে? ইয়াৰ পিছত ভয় লুকাই আছে? নে ইয়াৰ পিছত শিক্ষা লুকাই আছে? নে ইয়াৰ পিছত কি লুকাই আছে? আমি সকলোৱে জানো বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈ আছে যিটো পৰিস্থিতিত নেকি মুছলমানে মাত মাতিব পৰা অৱস্থাত নাই। সকলোৱে নহয়, কিছুমান মুছলমানে মাত মাতিও আছে। বাট এতিয়া বৰ্তমান মই যদি এটা কথা ক'ব বিচাৰোঁ, যিমানখিনি মানুহে মাত মাতি আছে ইমানখিনি যথেষ্ট হয়নে? এতিয়া বহুতেই ক'ব যে যদি যথেষ্ট নহয় ইয়াৰ বাবে আমি কি কৰিব লাগে? হয়, মই নিজেও জানো প্ৰায় সকলোবিলাক মানুহেই সমস্যাবোৰৰ কথাই কয়, বাট ইয়াৰ সলিউশ্যন কি আছে এই বিষয়ে বহুত কম মানুহে কয়। সমাধান যিবিলাক আছে এইবিলাক আমি নিজে বিচাৰি উলিয়াব লাগিব। কিন্তু বৰ্তমান পৰিস্থিতিত মই যিটো বস্তু আটাইতকৈ বেছি মোৰ মাথাত আহিছে, মই যিটো বস্তু বুজি পাইছোঁ, এই বস্তুটো হৈছে ৰাজনীতি। আপোনালোকে এবাৰ আপোনালোকৰ মাথাটো ঘূৰাই কিনে চাওকচোন, এবাৰ ভাবকচোন। বৰ্তমান সময়ত যদি আমি ৰাজনীতিত যদি এক্টিভ হ'লোহেঁতেন, আজি আমাৰ যিটো পৰিস্থিতি হৈ আছে, আমাৰ হাতত বহু ধৰণৰ যুক্তি থকা সত্ত্বেও আমি কোনো ধৰণৰ যুক্তি উপস্থাপন কৰিব পৰা নাই। কাৰণ কেইজনমান মানুহে আমাক এজ এ লিডাৰশ্বিপ হিচাপে লৈ আছে। বাট মই এই বস্তুটো বিচৰা নাই। মই বিচাৰোঁ মুছলমান সমাজৰ পৰা সকলোৱে ইয়াত আগভাগ লওক। বাট এইটো হ'ব কেনেকৈ? এইটো যদি আমি কৰিবলৈ যাওঁ, এট ফাৰ্ষ্ট আমি ৰাজনীতি কি এই বস্তুটো বুজি পাব লাগিব। কেৱল এইটো মুছলমান সমাজেই নহয়, মই ক'ম সমগ্ৰ অসম, সমগ্ৰ ভাৰতবাসী ৰাজনীতি বুজি পাব লাগিব, তেতিয়াহে আমাৰ দেশখন ভাল হ'ব। বাট এতিয়া এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে য'ত নেকি আমি ৰাজনীতিটো বুজা দূৰৰেই কথা, বাট যিবিলাক সৰু সুৰা অফাৰ আমাৰ কাৰণে দিয়া হৈ আছে এইবিলাকতে আমি মগ্ন হৈ আছোঁ। মই বিশেষ কৰি মুছলমান সমাজক ক'ম, যেতিয়ালৈকে আপোনালোকে ৰাজনীতি বুজি নাপাব তেতিয়ালৈকে আপোনালোকৰ পৰিস্থিতি কেতিয়াও ভাল নহয়। মাৰ্ক মাই ৱৰ্ড। এতিয়া ক'ব ভাই ৰাজনীতিটো আমাৰ মুছলমানত নাই, ইছলাম ধৰ্মতো ৰাজনীতি নাই। যিসকল মানুহে এই কথাটো ভাবে যে ইছলাম ধৰ্মত ৰাজনীতি নাই, তেওঁলোক ভুল ভাবি আছে। কুৰাণ এনে এখন কিতাপ য'ত আপুনি ৰাজনীতি মানে পলিটিকেল চায়েন্স, ফিলচফি, ছায়েন্স, প্ৰত্যেকটো হিষ্ট্ৰী, প্ৰত্যেকটো বিষয়তে আপোনাৰ ইয়াত তথ্য আছে। মই আপোনালোকক ক'ম, পবিত্ৰ কুৰাণখনক আপোনালোকে কিনি আনক আৰু অনুবাদ সহকাৰে এবাৰ পঢ়ক। জাষ্ট এবাৰ পঢ়ক, ইয়াৰ পৰা বহুত আপোনালোকে লাভৱান হ'ব পাৰিব। সেই লাভৱান সম্পৰ্কে মই পিছত কথা পাতিম। বাট আজি যিটো বিষয় হৈছে, এই বিষয়টো হৈছে ৰাজনীতি। যদি আপোনালোকে ৰাজনীতি ভালকৈ বুজিব বিচাৰে তেতিয়াহ'লে মই গেৰেণ্টি সহকাৰে কৈছোঁ আপুনি কুৰাণ পঢ়ক। কুৰাণ যদি ভালকৈ এবাৰ অনুবাদ পঢ়িব পাৰে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ পলিটিকেল চায়েন্স, বিশ্বত যিমানবিলাক পলিটিকেল চায়েন্স আছে গোটেইবিলাক আপোনালোকে ক'ব জানে তাতকৈ এইটোহে উৎকৃষ্ট হয়, আৰু এইটো মোৰ গেৰেণ্টি হয়। মই প্ৰত্যেকজন মুছলমানক ক'ম, কুৰাণখন এখন কিতাপ কিনি আনক, কুৰাণখন কিনি আনক যিটো নেকি অনুবাদ হয়। কোনোবাই বেংগলী বুজি পায়, বেংগলী ভাষাৰ কুৰাণ অনুবাদ যিটো আছে এইটো কিনি আনক। কোনোবাই অসমীয়া বুজি পায়, অসমীয়া আনক। মোক যদি কোৱা হয় তেতিয়াহ'লে মই বিশেষকৈ ইংৰাজী ভাষাৰ যিটো নেকি কুৰাণ ট্ৰান্সলেশ্যন আছে মই সেইটোৱে প্ৰিফাৰ কৰিম। কাৰণ তাত বহুতবিলাক বস্তু আছে যিবিলাক বস্তু নেকি আপুনি ইজিলি বুজিব পাৰিব। কিছুমান শব্দ আছে যিবিলাক শব্দ নেকি অসমীয়া ট্ৰান্সলেটেই হওক কিংবা বেংগলী ট্ৰান্সলেটেই হওক, তাত এৰাবিকত যিটো দিয়া আছে সেইটোৱে দিয়া হৈ আছে, যাৰ কাৰণে নেকি সমাজত যিবিলাক শব্দক লৈ অনা মুছলমানসকলে এটা ইছ্যু বনাই কেনে ইয়াৰ ওপৰত ৰাজনীতি কৰি আছে, সেই ৰাজনীতিটো কি আপোনালোকে ভালদৰে বুজি পাব। এক নম্বৰ কথা, যদি আপোনালোকে ৰাজনীতি ভালদৰে বুজি পায় আপোনালোকৰ সমাজখনৰ পৰা ভাল প্ৰতিনিধি যাব। প্ৰতিনিধিয়ে যদি ভালকৈ কাম কৰে তেতিয়াহ'লে নেক্সট টাইম আকৌ জিকাব। বাই চান্স যদি কাম নকৰে তেতিয়াহ'লে তেওঁলোকক পিছৰবাৰ ভোট নিদিব। এনেকুৱা কৰিলে আমাৰ সকলোৰে লাভেই লাভ হ'ব।
কেৱল মই এইটো মুছলমান সমাজক নকওঁ, মই এইটো সমগ্ৰ অসমত কৈছোঁ, আপোনালোকে পাৰ্টি চাই কেনে ভোট নিদিব কেতিয়াও। সকলো ব্যক্তিয়ে সকলো পাৰ্টিতে ভোট দিয়ক, বাট যদি কেণ্ডিডেট ষ্ট্ৰং হয়, যদি কেণ্ডিডেট ষ্ট্ৰং নহয় তেতিয়াহ'লে পাৰ্টি চাই যদি ভোট দিয়ে তেতিয়াহ'লে আমি বাৰে বাৰে ঠগিম, আমাক বাৰে বাৰে ঠগাই থৈ যাব। গতিকে আমি ঠগিব নিবিচাৰোঁ। আমি এনেকৈ বাছি বাছি কেণ্ডিডেটসকলক ভোট দিম, যিবিলাকে তাত গৈ প্ৰতিনিধিত্ব কৰিব তেওঁলোকে যাতে কেৱল আৰু কেৱল আমাৰ বিষয়ে ভাবে। আৰু ইমান দিনে পলিটিচিয়ানসকলে আমাক ভয় খুৱাই আছিল, বাট এইটো কৰিলে পলিটিচিয়ানসকলে ভয় পাব। ৰিজনটো হৈছে, চাওক, যেতিয়া তেওঁলোকে কাম নকৰে তেতিয়াহ'লে নেক্সট 5 years তেওঁলোকৰ কাৰণে হাৱা হৈ যাব, মানে জিকিব নোৱাৰে। আৰু যদি জিকিব নোৱাৰে তেতিয়াহ'লে ৰাজনীতি গ'ল। সেইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে ৰাজনৈতিকভাৱে সচেতন হোৱাটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে এবাৰ চিন্তা কৰি চাওক, এই পৃথিৱীত যিমানবিলাক বস্তু আছে গোটেইবিলাক বস্তু ৰাজনীতিৰ লগত জড়িত হৈ আছে। এতিয়া বহুতেই ক'ব ৰাজনীতি ভাল মানুহবিলাকে নকৰে, ৰাজনীতি যিসকল কৰে ৰাজনীতিত এইটো ভ্ৰষ্টাচাৰ হয়, এইটো হয়, সেইটো হয়, বহুত কিবা কিবি অজুহাত দেখুৱাব, মানিছোঁ সেইবিলাক হয়। আজিৰ দিনত আমাৰ এইটো চিন্তাধাৰা আছে কাৰণেই আমি আগুৱাই যাব পৰা নাই। আপুনি যদি ভাবি আছে ৰাজনীতি বেয়া হয়, আপুনি নিজেতো ভাল হয় না, আপুনি কিয় আগুৱাই নাহে? আপোনাৰ আগুৱাই আহিব লাগিছিল। আপুনি আগুৱাই আহক আৰু আপুনি দেখুৱাই দিয়ক যেনেকৈ নেকি এখন ৰাজ্য কিংবা এখন দেশ শাসন কৰিব লাগে তেনেকুৱা শাসন হোৱা নাই। গতিকে আপুনি আহি কেনে যিবিলাক ছিষ্টেম আছে এই ছিষ্টেমবিলাক পৰিৱৰ্তন কৰক। আপুনি নিবিচাৰে নেকি যে এখন ভাল সমাজ হওক? আপুনি নিবিচাৰে যে মানুহবিলাকে ভালকৈ চলা ফিৰা কৰক? আমাৰ প্ৰত্যেকৰে এইটো মৌলিক দায়িত্ব হয়, আমি আমাৰ নিজৰ উন্নতিৰ লগে লগে আমি আমাৰ ৰাজ্য কিংবা আমাৰ দেশখনৰ প্ৰতি কিমানখিনি কণ্ট্ৰিবিউশ্যন দিব পাৰিছোঁ এইটো অতি গুৰুত্বপূৰ্ণ। গতিকে মই সকলোকে অনুৰোধ কৰিম, আপোনালোকে যিমানেই লিখা পঢ়া কৰিছে, 10th হওক, 12th হওক কিংবা গ্ৰেজুৱেশ্যন বা ইয়াতকৈ আৰু হায়াৰ ডিগ্ৰী লৈছে, কিতাপবোৰ যিবোৰ আছে এইবিলাক টেবুলৰ ওপৰতে থৈ নিদিব। বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ যত্ন কৰক। আৰু যেতিয়া নেকি বিভিন্ন ধৰণৰ কিতাপ পঢ়িব তেতিয়াহ'লে বিশেষ কৰি মই ক'ম যে যিবিলাক ইতিহাসৰ কিতাপ আছে, ইতিহাস সম্পৰ্কে জ্ঞান থকাটো অতি গুৰুত্বপূৰ্ণ। যদি ইতিহাস সম্পৰ্কে জ্ঞান নাথাকে তেতিয়াহ'লে ৰাজনীতিত আপুনি নিজকে ডিফেণ্ড কৰিব নোৱাৰে। চ' মই এতিয়া যিসকল মুছলমান মানুহ আছে, মই যিসকল মুছলমান সমাজ আছে তেওঁলোকক ক'ম, আপোনালোকে ৰাজনীতিৰ পৰা পিছুৱাই নাথাকি কেনে নিজৰ ৰাজনীতি সম্পৰ্কে সজাগতা আনক। আৰু যিবোৰ ল'ৰা ছোৱালী আছে, যিবোৰ ল'ৰা ছোৱালী বৰ্তমান এজ এ ষ্টুডেণ্ট আছে তেওঁলোককো সজাগ সচেতন কৰক, যাতে আগন্তুক দিনত তেওঁলোকে আগুৱাই আহি কেনে কিবা এটা ভাল ষ্টেপ ল'ব পাৰে, যাৰ কাৰণে কেৱল আমাৰ পৰিয়ালখনৰেই নহয় আমাৰ দেশখনৰ বাবে বহুত কিবা কিবি হয়। বাট এতিয়া এটা কথা হৈছে, যদি সকলোৱে ৰাজনীতিতে আহে তেতিয়াহ'লে কেনেকৈ কি হ'ব? ভাই, সকলোৱে ৰাজনীতিত আহিব নালাগে। ইয়াত আৰু এটা কথা আছে, সকলোৱে ভাবে লিখা পঢ়া কেৱল চাকৰিৰ বাবে। যিবিলাকে ভাবে লিখা পঢ়া কেৱল চাকৰিৰ বাবে, তেওঁলোকৰ দৰে মূৰ্খ মানুহ কোনো আছে বুলি মই নাভাবোঁ। লিখা পঢ়া চাকৰিৰ কাৰণে নহয়। চাকৰিৰ কাৰণে আপুনি এপ্লাই কৰিছে, যদি চাকৰি পায় তেতিয়াহ'লে ভাল, আৰু যদি নাপায় আপুনি বিজনেছ কৰক, বেলেগ বেলেগ ফিল্ডত যাওক য'ত নেকি আপুনি কৰিব পাৰে। বাট আপুনি যিটো ফিল্ডত যাব, আপোনাৰ যিটো শিক্ষা আছে এই শিক্ষাটোৰ জৰিয়তে আপুনি বস্তুবোৰ ভালদৰে এক্সপ্লেইন কৰিব পাৰিব, ভালদৰে অবজাৰ্ভ কৰিব পাৰিব। সেইদৰে যদি আপুনি ৰাজনীতি বুজি পায়, আপুনি ৰাজনীতি বুজি পালে যে আপোনাৰ পলিটিকেল লিডাৰ হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। আৰু যদি তেনেকুৱা কেপাচিটি আছে আপুনি আগুৱাই যাওক, আপুনি নিজেও লিডাৰ হওক। মুঠ কথা হৈছে আমি যাকে ছাপোৰ্ট কৰিম এনেকুৱা এজন ব্যক্তিক ছাপোৰ্ট কৰিম যিজন ব্যক্তিয়ে আমাৰ হৈ কথা ক'ব, প্লাছ আমাৰ অঞ্চলবোৰত উন্নতি কঢ়িয়াই আনিব। আৰু যদি এনেদৰে নকৰে আমি 5 বছৰ বাট চাম, বাট চোৱাৰ পিছত নেক্সট টাইম তেনেবোৰ কেণ্ডিডেটক কোনেও ভোট নিদিম। আৰু যদি এইটো ছিষ্টেম আমি লাগু কৰি দিব পাৰোঁ পাব্লিকে, এতিয়া য'ত নেকি আমি পলিটিচিয়ানসকলৰ পৰা ভয় পাব লগা হৈ আছে, এনেকুৱা পৰিস্থিতি আহি যাব পলিটিচিয়ানসকলে সেই আগত যেনেকৈ নেকি ৰাইজেই ৰজা আছিল এই বস্তুটো আকৌ ঘূৰি আহিব। আজি আমি জনসাধাৰণ সচেতন নহয় কাৰণে বহুতে দম্ভালি মাৰি আছে।
আমাৰ যিখিনি প্ৰাপ্যখিনি আমি পোৱা নাই আৰু তেওঁলোকে কোৱা মতেদি আমি চলিব লগা হৈ আছে। এনেকুৱা দেখা গৈ আছে যেন আমি একোৱে নুবুজো। যদি জধা মূৰ্খ যিবিলাক কয় যদি আছে, আমি ৰাইজ আছোঁ, বাকীসকল যিসকল আছে তেওঁলোক বহুত টেলেণ্টেড হয়। আপোনালোকে ওলাই আহক, ওলাই আহি কাৰণে এই বস্তুবোৰত আগভাগ লওক। যেতিয়ালৈকে আগভাগ নল'ব তেতিয়ালৈকে আমি সমাজখনৰ উন্নতি কৰিব নোৱাৰোঁ।